এই ভিডিওটো হৈছে আপোনালোকৰ কাৰণে যিসকলে নতুনকৈ আহিছে ফেচবুকত আপোনালোকে উইকলি চেলেঞ্জবিলাক কেনেকৈ কৰিব বলক আপোনাক মই স্ক্ৰীন ৰেকৰ্ডিং দি আপোনাক মই দেখাই দি আছোঁ এইটো এটা মোৰ প্ৰফাইল অপূৰ্বনাথ অফিচিয়েল আপোনালোকে প্ৰফেশ্যনেল ডেছবৰ্ডৰ ভিতৰত যাব তাৰপিছত এই যে দেখা পাইছে অপূৰ্বনাথ অফিচিয়েল 1.5K ফলোৱাৰ্ছ ইয়াত ক্লিক কৰিব তাৰপিছত উইকলি চেলেঞ্জ দেখা পাইছে উইকলি চেলেঞ্জ ইয়াত ক্লিক কৰিব তাৰপাছত এইবিলাক চাওক তলত যাওক দেখা পালে ইয়াত চাওক গেট 25 নিউ ফলোৱাৰ্ছ মানে 25টা ফলোৱাৰ্ছ আপোনাক এই সপ্তাহত ল'ব দিছে 10টা মই পাইছোঁ আৰু কেইটা বাকী আছে 15টা মানে পাবলৈ বাকী আছে এইটোত ঠিক আছে 15টা পালে মানে এইটো মানে ফিল আপ হৈ যাব নেক্সট ক্ৰিয়েট 8 নিউ পাব্লিক পোষ্ট মানে এই সপ্তাহত মোক 8টা পোষ্ট কৰা হৈছে ফটো পোষ্ট চাপ'জ ইয়াত মই টাচ কৰিলোঁ এনেকৈ টাচ কৰি এখন মই ফটো পোষ্ট কৰিম ধৰি লওক এটা এক্সাম্পল দিছোঁ মই ঠিক আছে ধৰি লওক এইটো গ'লোঁ মই চাপ'জ এখন মই ফটো এখন দিলে মই আপলোড কৰিম চাপ'জ এইখন ফটো এনেকৈ টাচ কৰিলোঁ এইখন ফটো ইয়াত মই ডাইৰেক্ট এনেকৈ পাছ কৰিম এতিয়া মই কেনেকৈ কি লিখিম চাপ'জ মই এইটো ক'ত গৈছোঁ কোকৰাঝাৰ চাপ'জ মই লিখি দিলোঁ কোকৰাঝাৰ দি কিনে আপুনি এইটো ইমোজি এনেকৈ দিব এনেকৈ হেপী ফিলিং দিব লোকেশ্যন এনেকৈ দিব লোকেশ্যন মই ক'ত গৈছিলোঁ কোকৰাঝাৰ তো ইয়াত কোকৰাঝাৰ দিব কোকৰাঝাৰ ওলাব এইটো চাম নেক্সট যাব এই যে আপোনাৰ শ্বেয়াৰ টু ষ্টৰি এইটো ক্লিক কৰিব পোষ্ট চাওক এইটো পোষ্ট হৈ গ'ল এই যে পষ্টিং ঠিক আছে এইটো আপোনাৰ হৈ গ'ল নেক্সট এটা হৈ গ'ল মানে আপুনি এতিয়া 8টা দিব লাগিব নেক্সট ইয়াত চাওক ক্ৰিয়েট 8 নিউ পাব্লিক ৰিল এই চাওক 8টা ৰিল দিব কৈছে মোক এইটোত দেখালে তো ইয়াতে আপোনালোকে 8টা ৰিল কেনেকৈ দিব লাগে মই আপোনাক দেখাই দিছোঁ আপুনি ইয়াত টাচ কৰিব চাপ'জ এইটো এটা ৰিল ধৰি লওক ইয়াত টাচ কৰিব টাচ কৰাৰ পাছত এইখিনি ৰেডি হ'ল ৰিলটো ইয়াত নেক্সট কৰিব নেক্সট কৰি আপুনি ইয়াত থাম্বনেল ৰাখিব পাৰে কোনটো থাম্বনেল আগত দিব মানে এনেকৈ যেনেকৈ আপুনি ৰাখিব পাৰে ইচ্ছা মানে যিটো থাম্বনেল এইখিনি ৰাখিব এইখিনি ছেভ কৰিব লাগিব এনেকৈ থাম্বনেল হৈ গ'ল আৰু ইয়াতে ডেছক্ৰিপশ্যন মানে ভিডিঅ'ৰ বিষয়ে আপোনাক লিখিব লাগিব ভিডিঅ'ৰ বিষয়ে আপোনাক যি মানে কোনটো ভিডিঅ' কোন টপিক্সৰ ভিডিঅ' সেই টপিকটো আপোনাক লিখিব লাগিব ইয়াত লিখি কিনে ডান কৰিবা তাৰ এইটো মানে আপুনি ইয়াতে এই যে এড টপিক্স এইটো মই কথা পাতিছোঁ কিন্তু টক শ্ব' কনজিউমাৰ টেক ছেভ কৰি দিবা এনেকৈ ঠিক আছে ইয়াত দেখিবা লোকেশ্যন মোৰ চাপ'জ ইয়াতে ধুবুৰী চাপ'জ মই ধুবুৰী দিম এনেকৈ ধুবুৰী বহাই দিলোঁ ঠিক আছে তাৰপাছত ইয়াতে এই যে এড প্লে'লিষ্ট মই বনাইছিলোঁ এড প্লে'লিষ্ট চাপ'জ মই FB টিপছ ইয়াত মই ক্লিক কৰিলোঁ এনেকৈ তাৰপিছত মই এড পল এই এড পলটো মই এতিয়া লিখিলোঁ এড পল কি খবৰ ধৰি লওক কি খবৰ দিলোঁ ইয়াতে লিখি ভাল ইয়াতে বেয়া এইটো কৰি ছেভ এই ওপৰত ছেভ কৰিল তাৰপাছত এইবিলাক আছে এই যে এনাবল ৰিমিক্সাৰ এইটো অন কৰি দিব তাৰপাছত এই যে তলত যিবিলাক আছে এইবিলাক একো কৰিব নালাগে আপুনি শ্বেয়াৰ নাও এই লাষ্টৰ চাওক শ্বেয়াৰ নাও দেখা হৈছে শ্বেয়াৰ নাও ক্লিক কৰালে এইটো পষ্ট হৈ যাব কিন্তু মই এইটো পষ্ট নকৰোঁ মই আগতে যিটো কৰিছোঁ না কিন্তু আপুনি শ্বেয়াৰ নাও কৰিলে পষ্ট হৈ গ'ল ঠিক আছে এনেকৈ আপুনি কৰিব এতিয়া মই বেক আহিলোঁ এই যে লাষ্টত ৰিপ্লাই টু 12 কমেণ্ট ইয়াত যাব ইয়াত যিবিলাক মানুহে মোক কমেণ্ট কৰিছে ভিডিঅ'বিলাকত চাপ'জ এই যে এইবিলাক দিছে মোৰ অনন্ত কলিতা ইয়াত এটা লাইক দিব এনেকৈ লাইক দিব এই মানুহটো মই ৰিপ্লাই দিম এইজন মানুহক চাওক টাচ কৰি তাৰ নামটো এনেকৈ তাৰ নামটো ওলাই ঠিক আছে অনন্ত কলিতা ইয়াত মই দিম থেংকছ গতিকে আপোনালোকে এনেকুৱা কৰি উইকলি চেলেঞ্জবিলাক মই যেনেকৈ কৰিলোঁ আপোনালোকে এনেকৈ কৰি উইকলি চেলেঞ্জবিলাক কৰিব ঠিক আছে আৰু যিসকলে একেবাৰে নতুন হৈছে আপোনালোকে মোৰ এই চেনেলটো ফ'ল' কৰি নতুনটো অলকৈ ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি দিয়ক কাৰণ এই ভিডিঅ'টো হেৰাই গ'লে পিছত আৰু আপোনালোকে মোক বিচাৰি নাপাব পাৰে